বন্ধুসকল আজি আমি শিকিম এইবিলাক ইংলিছ ষ্ট্ৰাকচাৰ আপুনি যদি এনে ধৰণৰ ইংৰাজী ষ্ট্ৰাকচাৰ শিকিব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লিংক ডেসক্ৰিপচনত দিয়া হৈছে সো দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো বলা ইয়াৰে প্ৰথমটো হৈছে ফিল লাইক আৰু ইয়াৰ অৰ্থ হৈছে মন যোৱা বা নুজোৱা ডিপেন্ডিং অন সেন্টেন্স what type of sentence you are forming কেনে ধৰণৰ সেন্টেন্স আপুনি বনাইছে যেনে এই কেইটা সেন্টেন্স হোৱা I don't feel like going to work today. আজি কামলৈ যাবলৈ মোৰ মন নাই। আজি মোৰ কামলৈ যাবলৈ মন যোৱা নাই মানে। I feel like listening to that song over and over again. সেই গানটো বাৰে বাৰে শুনিবলৈ মোৰ মন যায়। Subject plus feel like তাৰ পাছত আহিবলগীয়া verb ing form তাৰ পিছত other sentence যি ক'বলগীয়া আছে। আৰু এটা sentence চাওঁ আহা I feel like eating mango, water balls, apples today. So whatever you feel like having. আজি মোৰ আম খাবলৈ মন গৈছে, হৈছে বা আছে এনেকৈ. Next হৈছে it is too bad that. এয়া বৰ বেয়া হ'ল যে. Sentence হৈছে it is too bad that he passed away. বৰ বেয়া হ'ল যে তেওঁ ঢুকালে. বৰ বেয়া হ'ল যে তেওঁ মৰি গ'ল. It is too bad that he couldn't pass the exam. এয়া বৰ বেয়া হ'ল যে তেওঁ পৰীক্ষা বিফল হ'ল। পৰীক্ষা পাছ কৰিব নোৱাৰিলে। পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে। It is too bad that India lost the match. বৰ বেয়া হ'ল যে ইণ্ডিয়া মেচ হাৰি গ'ল। ইণ্ডিয়া মেচ হাৰিলে। বন্ধুসকল pass away এটা phrasal verb হয়। ইয়াৰ অৰ্থ হৈছে মৰি যোৱা, মৃত্যু হোৱা। তাৰ পাছত আহিল Are you sure? আপুনি নিশ্চিত নে? Are you sure this will work? আপুনি নিশ্চিত নে এইটো কাম কৰিব? Are you sure they are telling the truth? আপুনি নিশ্চিত নে যে সিহঁত সঁচা কথা কৈছে? Are you sure we will win? আপুনি নিশ্চিত নে আমি জিকিম? এনেকৈ। Next হৈছে nobody knows why. কোনেও নাজানে কিয়? Nobody knows why he committed suicide. কোনেও নাজানে তেওঁ কিয় আত্মহত্যা কৰিছিল বা কৰিলে বন্ধুসকল আপোনালোকে এইটো এনে ধৰণৰ ইউজ কৰিব পাৰে nobody knows how কোনেও নাজানে কেনেকৈ nobody knows when কোনেও নাজানে কেতিয়া nobody knows what কোনেও নাজানে কি এনেকৈ সেন্টেন্স বনাব পাৰে বন্ধুসকল ইয়াত এটা কথা মন কৰিব this is a statement not a question প্ৰশ্ন সোধা নাই ইয়াত statement হে হয় কথাহে কোৱা হৈছে ইয়াত মই কিবা এটা কৈছো হে So the sentence doesn't require a question mark at the end. Why to say confused নহব ঠিক আছে Nobody knows why the family left the country. পৰিয়ালটোৱে কিয় দেশ এৰি গুচি গ'ল কোনেও নাজানে Nobody knows why she quit acting. তাই কিয় অভিনয় কৰিবলৈ এৰি দিলে কোনেও নাজানে বন্ধুসকল আমাৰ লাষ্টটো হৈছে I will let you know. Sentence চাওঁ আহা I will let you know how important it is. মই আপোনাক জনাম বা কম যে ই কিমান গুৰুত্বপূৰ্ণ I will let you know what to do. কি কৰিব লাগে মই আপোনাক কম বা জনাম I will let you know the truth. সঁচা কি সত্যটো কি মই আপোনাক কম বা জনাম I will tell you নকৈ I will let you know বুলি ক'ব পাৰি এইটো এটা polite way হয় এনে ধৰণৰ সেন্টেন্স এক্সপ্ৰেছ কৰিবলৈ হ'লে So বন্ধুসকল ভিডিওটো কেনেকুৱা লাগিলে কমেন্টছত জনাব আৰু প্ৰত্যেকৰে একো একোটা বাক্য লিখি জনাব and thank you for watching this video